বাহ মই বহি সেইটো এতিয়া আছোঁ শিৱসাগৰৰ শিৱদৌলৰ ভিতৰত বৰ্তমান জাষ্ট সেৱা কৰি আহিলোঁ শিৱদৌলৰ ভিতৰত শিৱসাগৰত থকা শিৱদৌল ইয়াৰে শিৱদৌলৰ একদম ওপৰৰ যি কলচীটো আছে সেই কলচী ভাগ সোণৰ বুলি কয় আজি আমি জুম কৰি পেলাই চাম সোণৰ কলচী এয়া চাওক ওপৰত একদম শিৱৰ ত্ৰিশূল আছে তাৰ তলত সোণৰ কলচী এই কলচীটো ইংৰাজে বহুতবাৰ বোলে ভাঙিবলৈ চেষ্টা কৰিছিলে কিন্তু ভাঙিব নোৱাৰিলে যোনে বৰটোপ মাৰিছিলে তেখেতৰ তেজ বমি হৈছিলে কিছুমান কিতাপতো আছে কিছুমান শুনিছোঁ ধৰ সেইটো হিচাপত আৰু এয়া চাওক গোটেই সকলো ফালে পাৰ চৰাই একদম ওপৰত গৈ পেলাই উঠিছেগৈ পাৰ চৰাইখিনি নমস্কাৰ বন্ধুসকল আমি আছোঁ এতিয়া শিৱসাগৰত যি হিষ্টৰিকেল প্লেচ অসমৰ আহোম ৰজাৰ দিনৰ আৰু তাৰ আজি আমি উপস্থিত হৈছোঁ সেই শিৱদৌলত এয়া দেখা পাইছে আমাৰ বেক চাইডে আছে শিৱদৌলত এইমাত্ৰ জাষ্ট আমি সেৱা কৰি আহিলোঁ আৰু শিৱদৌলৰ চাৰিওফালৰ দৃশ্য দেখুৱাম আপোনালোকক আৰু আজি আমি আহিছোঁ শিৱসাগৰলৈ মাত্ৰ এটা দিনৰ বাবে আৰু যিমানখিনি পাৰোঁ চাওঁ এটা দিনৰ ভিতৰত কি ফুৰিব পাৰোঁ আমি হয়তো তলাতল ঘৰ যাম তাৰপিছত কাৰেংঘৰ যাম ৰংঘৰ যাম যিমানখিনি পাৰোঁ চেষ্টা কৰিম আৰু চাই থাকক ভিডিঅ'টো আৰু এতিয়া বলক যি আমাৰ শিৱদৌল আছে শিৱদৌলৰ ওচৰৰ পৰিৱেশ আপোনালোক দেখুৱাই আছোঁ কেনেকুৱা লাগিছে আজি সেইবিলাক শিৱসাগৰ ভাল লাগিছে আৰু এইফালে এইখিনিত চাকি জ্বলাবৰ কাৰণে ব্যৱস্থা কৰিছে ভিতৰত হয়তো চাকি নজ্বলে আৰু এইফালে এইখিনিতো চাকি জ্বলাবৰ কাৰণে জেগা ৰাখি দিছে যিসকল ভক্তপ্ৰাণ ৰাইজ আহে তেখেতলোকে ইয়াতে চাকি জ্বলাই আহি আজি ৩-৪ দিনৰ আগতে লাচিত বৰফুকনৰ যি জন্ম 400 বছৰীয়া জন্ম জয়ন্তী আছিলে জয়ন্তী য'ত অসমবাসীয়ে পালন কৰিছে সেইটো কাৰণে চাগে ইয়াতো পালন কৰিছিলে সেইটো কাৰণে লাচিত বৰফুকনৰ মূৰ্তিটো ৰাখি থৈ দিছে এয়া হ'ল শিৱদৌলৰ বাওঁহাতে থকা দুৰ্গা দেৱী দৌল এয়া হ'ল শিৱদৌল আৰু সেইফালে হ'ল এয়া দুৰ্গা দেৱী দৌল ইয়াতো সেই যেনেধৰণে আগত বাহিৰ ফালে ইয়াতে চাকি বন্তি জ্বলাবৰ কাৰণে ইয়াত জেগা ৰাখি থৈছে আৰু এয়া হ'ল ভিতৰলৈ দুৰ্গা দেৱী দৌল শিৱদৌলৰ বাওঁহাতে যি দুৰ্গা মন্দিৰ আছে দুৰ্গা দেৱীৰ দৌল আছে ইয়াৰ সেইফালে সোঁফালেও এটা দৌল এটা আছে কিবা সোঁফালে থকা মন্দিৰটো বাওঁফালে হ'ল দুৰ্গা মাৰ দৌল আৰু সোঁফালে হ'ল বিষ্ণুৰ দৌল আৰু মাজত শিৱদৌল দৌলটো নিৰ্মিত যি শিল আছে শিল বা যি পাথৰ যিহেদিয়ে বনাইছে এইটো গম পোৱা নাই কিন্তু প্ৰত্যেকতে এটা শিলত খুন্দিত মানে ডিজাইন আছে চব অলপ ভালদৰে যি দেখাওঁ প্ৰত্যেকতে এটা ডিজাইন আছে ওপৰলৈ গোটেই ৱালখিনিতে হয়তো বহুত পুৰণা হৈছে কাৰণে কিছুমান ভাগি গৈছে এইখিনি ডিজাইন এয়া চব প্ৰত্যেকখন টাইলছতে মানে প্ৰত্যেকখন ইটাতে এটা ডিজাইন বনাই ৰাখিছে এইবিলাক শিলেৰে বনোৱা বিভিন্ন ধৰণৰ শিলৰ ওপৰত বনোৱা বিভিন্ন ধৰণৰ কলা আৰ্ট এইটো দেখা পাই এনেকুৱা লাগিছে মৌৰা পাখি মৌৰা চৰাই যেন এইটো মৌৰা চৰাই এইবিলাক বিভিন্ন ধৰণৰ ফুল এইটো মৌৰা চৰাই ফুল আৰু ইয়াৰ ওপৰলৈ ভগৱানৰ মূৰ্তি বহি থকা হয়তো আৰু তাৰ ওপৰত যেনেকৈ কৈছোঁ আপোনালোকক ইয়াতো বনাই ৰাখিছে বেলেগ বেলেগ ধৰণৰ সকলোফালে এই তলফালে এটা বেলেগ একো ডিজাইন এইবিলাক ফুল কাটি ৰাখিছে কিমান চাগে কষ্টৰে কাটিছিলে ন আগৰ দিনত এয়া দেখা পাইছে ভগৱানৰ কিবা মূৰ্তি ৰাখিছে জুংটো এয়া ওপৰলৈ এইফালে কেইবাখনো হাত লগা ভগৱানৰ মূৰ্তি এটা আছে ভগৱানৰ কিবা কাটি ৰাখিছে কেইবাখনো হাত লগা বেলেগ বেলেগ ধৰণৰ ভগৱানৰ যি ৰূপ আছে সেই ৰূপখিনি বৰ্ণনা কৰিছে নেকি কাৰণ এইফালে দুজন আছে এইফালে ঘোঁৰা নিচিনা কিবা এটা ওপৰত আছে এইফালে ময়ূৰ পক্ষীৰ ওপৰত নিচিনা বহি থকা আৰু এইফালে হাতীৰ ওপৰত বহি থকা এইফালে আৰু কেইবাখৰ এয়া দুৰ্গা দেৱীৰে হ'ব চাগে এয়া দুৰ্গা দেৱী হয় বিভিন্ন ধৰণৰ ৰূপ এয়া দুৰ্গা দেৱীয়ে হয়
তলত মহিষাসুৰ আছে, এইফালে বাঘটোৱে কামুৰি ধৰিছে আৰু ওপৰত ৰৈ আছে। দেৱ-দেৱীৰ বিভিন্ন ৰূপ আছে। আৰু এটা কথা এইমাত্ৰ গম পালোঁ যে এতিয়া মানে 2টা বাজিলে, আৰু 2টা বজাৰ লগে লগে আহি পেলাই শিৱদৌলৰ গেট যি আছে গেট বন্ধ কৰিলে। তেতিয়া সুধিলোঁ তেখেতক কেতিয়া বজাৰ পৰা কেতিয়ালৈকে খোলা থাকে, তেখেতে ক'লে ৰাতিপুৱা 6টা বজাৰ পৰা 2টা বজালৈকে খোলা থাকে, আৰু 2টা বজাৰ পৰা 3টা বজালৈকে শিৱদৌল বন্ধ থাকে। তাৰপিছত আকৌ 3টা বজাৰ পৰা ৰাতি 8টা বজালৈকে খোলা থাকে। আপোনালোকে যদি আহে সেইটো টাইম মিলাই পেলাই শিৱদৌল আহিলে শিৱদৌল দৰ্শন কৰিব পাৰিব।